নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক মোৰ গাহৰি ফাৰ্মখন বনাওঁতে কিমান খৰচ হ'ল আৰু মানে ফাৰ্মখন মই কেনেকৈ বনালোঁ তাৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ ওলাইছোঁ। যদি গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰিব যে এখন ফাৰ্ম বনাওঁতে কিমান টকা আমি ফাৰ্মখন বনাওঁতে ইনভেষ্ট কৰিব লগা হয় আৰু আমাৰ ফাৰ্মখন বনাওঁতে আমি কিমান হাজিৰা লাগে, কিমান দিন আমাৰ সময় লাগিব, এই গোটেইখিনি কথা আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা আজি জানিব পাৰিব। গতিকে আহক, মই ভিডিঅ'টো আপোনালোকক ফাৰ্মখন দেখুৱাই আছোঁ আৰু ফাৰ্মখন বনাওঁতে কিমান কি খৰচ গ'ল, ক'ৰ পৰা কেনেকৈ কি বস্তু আনিলোঁ, গোটেইখিনি ডিটেইলছ মই আপোনালোকক আজি জনাই আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে গাহৰি এতিয়ালৈ পোহা নাই, পুহিম বুলি ভাবি আছে, তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ফাৰ্ম নথকা মানুহসকলে এইটো ভিডিঅ' ভালকৈ চাব। এই যে দেখি আছে আপোনালোকে মোৰ ফাৰ্মখন, ইয়াত দেখিছে মই যিটো মজিয়াটো মানে তলখণ্ড মই পাক্কি কৰি দিছোঁ। গাহৰিখিনিক যাতে মই পানী চানী মাৰিব ভাল হয়, সুবিধা হয়, তাৰ বাবে পাক্কি কৰি দিছোঁ। আৰু ওপৰত মই কি কৰিছোঁ, বেৰবিলাক মই দিছোঁ। এইবিলাক হ'ল আপোনাৰ শাল কাঠৰ, মানে যিবিলাক বাকালা বুলি কওঁ আমি ইয়াতে, মানে ছাইডৰ যিবিলাক মানে নালাগা হেৰিবিলাক, কাঠটো উলিওৱাৰ পাছত ছাইডবিলাক, এইবিলাক মই আনিছোঁ। আনি পেলাই এনেকৈ গজাল মাৰি দিছোঁ। আৰু এই যিবিলাক হেৰিবিলাক দেখিছে, মানে খুঁটাবিলাক যে দেখিছে, খুঁটাবিলাক হ'ল মোৰ চেগুন গছৰ ঠানি। মোৰ গোটেই পুখুৰীটোৰ ফালে ছাইডত মানে পাৰে গোটেই চেগুন গছ আছে। এই চেগুন গছবিলাকৰ পৰা মই ঠানি কাটিছোঁ। ঠানি কাটি পেলাই সেইবিলাককে মই ইয়াতে গছ কৰি দিছোঁ, মানে খুঁটা কৰি দিছোঁ। আৰু এই খুঁটাবিলাকত মই হেৰিবিলাক তক্তাবিলাক মানে বাকালাবিলাক গজাল মাৰি দিছোঁ। আৰু ওপৰত মই কি কৰিছোঁ, সেই যিটো চেগুনৰ যিটো খুঁটা কৰিছোঁ, সেই খুঁটাটোতে মই এনেকৈ আকৌ ওপৰত মানে বা আপোনালোকে যদি তেনেকুৱা কাঠ আছে, এনেকুৱা অকাঠি কাঠ তেনেকুৱাও দিব পাৰে। মই কি কৰিছোঁ, এনেকৈ দীঘলে চেগুন গছ আছিল মোৰ, বহুত দিন হ'ল, ডাঙৰ নোহোৱা চেগুন গছ, সেইটো কাটি পেলাই এনেকৈ ওপৰত সেইটোতে মই টিংখন একেবাৰে গজাল মাৰি দিছোঁ, কাঠ মিস্ত্ৰী মাতি পেলাই। আৰু মজিয়াটো এনেকৈ পকা কৰি দিছোঁ। আৰু পকা কৰি দিলে মই পানী চানী মাৰিব ভাল হয়। আৰু দানা দিয়াৰ বাবে মই এনেকৈ পাত্ৰ বনাই দিছোঁ, ইটা দি পেলাই, ইটাৰে ধুনীয়াকৈ পাত্ৰ বনাই দিছোঁ, দেখিছে আপোনালোকে। আৰু এনেকুৱা মোৰ 3খন আছে গঁৰাল, মানে এইখন এখন, সেইখন এখন আৰু এইখন এখন। তাৰে সেইফালত মই প্ৰথমতে কৰিছিলোঁ বাঁহেৰে, মানে যিটো ভলুকা বাঁহ বুলি কয়, ভলকা বাঁহ, এই ভলকা বাঁহেৰে কৰিছিলোঁ। ওপৰত মোৰ টিং আছে, টিংবিলাক মই ইয়াতে মানে গজাল মাৰি দিয়া নাই, এনেকৈ ওপৰত বাঁহ দি পেলাই বাঁহেৰে বান্ধি দিছিলোঁ। আৰু এনেকৈ তলতো মই কি কৰিছোঁ, বাঁহ গছবিলাক ফাটাই পেলাই গছ বনাই দিছোঁ। আৰু এনেকৈ কামিৰে গাঁঠি দিছিলোঁ। প্ৰথম 3খন এনেকৈ বনাইছিলোঁ। আৰু গছবিলাক মই চিমেণ্টৰ মাজত সোমাই দিছোঁ, যাতে গছবিলাকৰ লাষ্টিংটো যাতে ভাল হয়। আৰু দানা দিয়াৰ বাবে এনেকৈ চিমেণ্টেৰে পকা বনাই দিছোঁ। এই প্ৰথম 3খনৰ যিটো, প্ৰথম এই 2খনৰ ক্ষেত্ৰত আৰু এই 2খনৰ যিটো দানা দিয়া পাত্ৰ, সেইটো মই বাহিৰৰ পৰা ওপৰেৰে ঢালি দিব লাগে। কেতিয়াবা অকণমান অসুবিধা হয়, গাহৰিবিলাকে দানা দিয়াৰ সময়ত ভকতে মানে সিহঁতে মানে খাওঁ কৰি থাকে যে, গতিকে সেইকাৰণে কি কৰিছোঁ, আৰু এইফালে যি 4খন গঁৰাল আছে, এই 4খন গঁৰালত মই কি কৰিছোঁ, দানা দিয়া পাত্ৰটো এনেকৈ এইফালে আধা আছে আৰু এইফালেদি অকণমান ভাগ আছে। তেতিয়া মোৰ কি হয়, দানাটো দিয়াত ভাল হয়। মই বাহিৰৰ পৰা এনেকৈ দানাটো পাত্ৰটোৰে মগেৰে এনেকৈ ঢালি দিব পাৰোঁ। আপোনালোকক মই সেইটো এদিন দেখাই দিম বাৰু, কেনেকৈ দানা দিওঁ। এইবিলাকত মোৰ তাৰমানে বাহিৰৰ পৰা মই দানাটো ঢালি দিওঁ, দানাটো অট'মেটিক ভিতৰতো পাত্ৰটোত গুচি যায়। আৰু তেতিয়া গাহৰিকেইটা ধুনীয়াকৈ খাব পাৰে আৰু দানা দিয়াৰ ক্ষেত্ৰতো অসুবিধা নহয়। এনেকুৱা কৰিলে আপোনালোকৰ এটা ভাল হ'ব কি, আপোনালোকে যেতিয়া এই দানা দিব, ঘৰৰ মানুহে কেতিয়াবা দিব লগা হ'লে, মানে আপুনি যদি নাথাকেও ফাৰ্মাৰজন, তেতিয়া ঘৰৰ মানুহে যদি দিব লগা হৈ যায়, বা কোনোবা অন্য মানুহক মাতি পেলাই যদি দানাটো দিব লগা হয়, সিহঁতে অসুবিধা নাপায় আৰু সিহঁতে ধুনীয়াকৈ দিব পাৰে, ভয়ো কৰিব নালাগে, মানে ভিতৰত মানুহো যাব নালাগে। আৰু মই পানী, গঁৰালবিলাক চাফা কৰাৰ কাৰণে মোৰ পানীৰ পাইপ আছে, সেইফালে বহুত দূৰৰ পৰা আনিছোঁ। এনেকৈ সেইফালে আছে দমকলটো, এনেকৈ পানীৰ পাইপ আছে, পাইপটো এইখিনি পানীৰে আনিছোঁ। আনি পেলাই এনেকৈ এইটো মটৰৰ পাইপটো আছে, এই পাইপটোৰে মই গাহৰি গঁৰালবিলাকত এনেকৈ পানী মাৰি দিওঁ, ধুনীয়াকৈ চাফা হৈ যায়। আৰু মোৰ যিহেতু মই আপোনালোক কৈছিলোঁ যে মই গোবৰটো পুখুৰীত যাব নিদিওঁ, এইটো মই পুখুৰীত যাওঁ, মোৰ গোবৰটো, এইটো যিটো গঁৰালটো আছে, গোবৰটো মোৰ সেইফালে যায়, এইফালে নাহে। মানে সেইফালে মোৰ পকাটো অকণমান সেইফালে ঢালু কৰি থৈ দিয়া আছে, মানে এঢলীয়া আছে, সেইফালে অট'মেটিক গোবৰটো নামি যায়। এইফালে মোৰ পথাৰ আছে, এইখিনি আমাৰে মাটি হয়, গতিকে ইয়াতে ধুনীয়াকৈ ছাইডত মই এটা নলা খান্দি দিছোঁ, সেই নলাটোত যাই পেলাই গোবৰবিলাক পৰে।
সেনেকুৱা কৰিলে আপোনালোকৰ কি হ'ব, গোটেই পথাৰখনো বেয়া নহ'ব। এইফালে এটা মোৰ নালা আছে, এতিয়া দেখা নাপাব আপোনালোকে, কচুবিলাক আছে যিহেতু এনেকৈ চাইডে চাইডে সেইটোত জমা হৈ থাকে। গোটেই পথাৰখনো বেয়া নহয় আৰু ধুনীয়াকৈ গোবৰখিনি এটা জেগাত থাকি যায়। পিছত মই যেতিয়া খৰালি মাহ হ'ব, খৰালি মাহ পৰিব, তেতিয়া গোবৰবিলাক আকৌ ছাইড কৰি পেলাই ক'ৰবাত এটা জেগাত গাঁত খান্দি পেলাই পুতি থৈ দিম। তেতিয়া মোৰ মাটিখিনিও ঠিকে থাকিব। আৰু পথাৰখিনিত মই কি কৰোঁ, মোৰ যিখিনি ছাগলী আছে, ছাগলীখিনিক মই ইয়াতে দিনত চৰিবলৈ দিওঁ। ইয়াতে এনেই অকণমান পানী আছে বাৰু, মানে বহুত বেছি নহয় আৰু, মানে 2 ইঞ্চি 3 ইঞ্চি পানী থাকে। বৰষুণ আহিলে অকণমান বেছিও হয়, কিন্তু মোৰ ছাগলীকেইটা এটা গুণ ভাল কি, সিহঁতে ধুনীয়াকৈ পানীত নামি পেলাই ঘাঁহবিলাক খাই থাকে। মানে কিছুমান ছাগলী যেনেকৈ পানীত নানামে, কিন্তু মোৰকেইটা নামি যায়। এতিয়া মেইন কথাটো হ'ল কি, গঁৰালকেইখন বনাওঁতে মোৰ কিমান খৰচ হ'ল। এনেকুৱা 6খন যদি গঁৰাল বনাবলৈ কিমান যাব, সেইটো হিচাপ বেলেগ হ'ব। আৰু এখন গঁৰাল বনাব লাগিলে হিচাপ বেলেগ হ'ব, 2খন বনালে হিচাপ বেলেগ হ'ব। মানে আপোনালোকে এইটো নাভাবিব যে 6খন গঁৰাল বনাব লাগিলে আপোনাৰ যদি 600 টকা খৰচ হয়, এখন গঁৰাল বনালে 100 টকা খৰচ হ'ব, যে তেনেকুৱা নহয়। এখন বনালে কিন্তু আপোনাৰ খৰচটো বেছি হ'ব। এখন বনালে আপোনাৰ 300 টকা হৈ যাব পাৰে, কিন্তু 2খন বনালে আপোনাৰ 300 জেগাত 6খন হৈ পেলাই 500 হৈ যাব পাৰে। এতিয়া সেই বস্তুটো সদায় মনত ৰাখিব যে গঁৰাল যদি সংখ্যা বেছি হয়, তেতিয়া আপোনালোকৰ খৰচটো ক্ৰমান্বয়ে কমি গৈ থাকে। কাৰণ কেতিয়াবা কি হয়, আমাৰ কিছুমান কষ্টিঙৰ ক্ষেত্ৰত, এতিয়া মই এইটোৱে বুজাই দিছোঁ বাৰু আপোনালোকক, এই এখন গঁৰাল বনোৱাৰ ক্ষেত্ৰত আমাক বেৰ মেইন টোটেল 4খন লাগে। কিন্তু যদি আমি 2খন গঁৰাল বনাব লগা হয়, তেতিয়াহ'লে আমাক 4খন বেৰ নালাগে। 4খনৰ জেগাত 8খন বেৰ নালাগে, আমাক 7খন বেৰ প্ৰয়োজন হয়। যেনে ধৰক এই এখন, সেই এখন, সেই এখন, এই এখন, 4খন হৈ গ'ল। আৰু এইখন 2খন গঁৰালৰ বেৰ হৈ গ'ল ন, গতিকে সেই এখন, এই এখন, এই এখন, 3খনতে হৈ গ'ল এইখন, মানে টোটেল 7খন হৈ গ'ল। আকৌ 3খন গঁৰাল হোৱাৰ লগে লগে আৰু এখন বেৰ অট'মেটিক কমি যাব, সেইফালেও 3খন বেৰেৰে হৈ যাব আমাৰ, যিহেতু জইন হৈ আছে। নিশ্চয় বুজি পাইছে। তেনেকৈ খৰচটোও কমি যায় আৰু কামখিনিও ধুনীয়াকৈ এটা হেৰিত গুচি যায়, যিহেতু মানে হাজিৰাৰ যিটো খৰচ থাকে, সেইটো খৰচো কমি যায়। আৰু পকীখিনিৰ ক্ষেত্ৰতো আপোনাৰ কি হয়, মই আপোনালোক কৈছোঁ যে মই গছবিলাক চিমেণ্টৰ ভিতৰত সোমাই দিছোঁ। এইফালে এইখিনি এনেই ওলাই আছে, ঠিক তেনেকৈ এই বেৰখনৰ ক্ষেত্ৰতো যিহেতু চিমেণ্টখিনি ওলাই আহিল হয়, সেইখিনিয়ে অট'মেটিক কাভাৰ কৰি দিছে এইখন গঁৰালত। গতিকে চিমেণ্টৰ কষ্টিংটো বা আপোনাৰ যিটো তলত মজিয়াখন বনাওঁতে যি গৈছে, আৰু বালি শিল, সেইবিলাকৰ কষ্টিঙো অকণমান হ'লেও কমি যায়। লগতে 2খন গঁৰাল বনোৱাৰ লগে লগে আপুনি যদি আপোনাৰ 3টা হাজিৰাত হ'ব, কিন্তু আপুনি এখন গঁৰাল বনালে আপোনাৰ সেইমতে খৰচটো আপোনাৰ 3টাৰ জেগাত 2টা খৰচ হৈ যাব, অৰ্থাৎ 2টা হাজিৰা লগা হৈ যাব। গতিকে সেইবিলাক কথা ভাবিব লগা আছে। এতিয়া মই আপোনালোকক গোটেইখিনি হিচাপ দি আছোঁ, মোৰ গঁৰালখন বনাওঁতে কেনেকৈ কি কিমান খৰচ গ'ল। প্ৰথমে মই আপোনালোকক বাঁহেৰে বনালে কি কি সামগ্ৰী লাগিব আৰু কিমান খৰচ হ'ব, সেইটো আজি জনাবলৈ ওলাইছোঁ। এখন গঁৰালৰ চাইজ 6 ফুট পুৰাণ 7 ফুট আৰু 3খন। প্ৰথমে লাগিল আমাক বাঁহগছ, টিং, বালি, চিমেণ্ট, ভগা ইটা, গুণা, তাৰপিছত হাজিৰা মানুহ আৰু অন্যান্য খৰচ কিছুমান আছে। বাঁহগছ মোটামুটি আপোনাৰ 20টা লাগিব, আৰু মোৰ দাম হ'ল ইয়াতে 100 টকাকৈ লয়। 100 টকাকৈ হ'লে 20টাত 2000 টকা। ইফালে টিন লাগিল 10খন, 10 ফুটৰ টিন, 5000 টকা, মানে আমাৰ ইয়াৰে হিচাপ দিছোঁ মই এইটো। বালি 1 CM লাগিব, মানে 1 টেম্পো, 1300 টকা। তাৰপিছত আপোনাৰ চিমেণ্ট লাগিল 3 বেগ, মানে 1500 টকা ধৰিছোঁ। ভগা ইটা 1 টেম্পো লাগিব, 1300 টকা। বাকী ইফালে আপোনাৰ গুণা লাগিল 1 কেজি, তাত যাব আপোনাৰ 100 টকা। তাৰপিছত হাজিৰা মোৰ 10টা গৈছে, 10টাত 500 টকাকৈ হ'লে 5000 টকা গৈছে। আৰু অন্যান্য খৰচ কিছুমান থাকে, যেনে ধৰক বাঁহ আনোতে গাড়ীখনত দিয়া ভাড়া, বা শিল বালি আনোতে এইবিলাকতো ভাড়াৰ লগত এড হৈ থাকে বাৰু। তাৰপিছত টিং আনোতে, চিমেণ্ট আনোতে, এইবিলাক অন্যান্য কিছুমান খৰচ, বা হাজিৰা কৰা মানুহক কেতিয়াবা কিবা তামোল পাণ যোগাৰ ধৰা, তেনেকৈ আৰু এনেকৈ 1000 টকা মই অন্যান্য খৰচ ধৰিছোঁ। আৰু আপোনাৰ হয়তো অকণমান ৰছীও লাগিব পাৰে, ৰছীখিনি এইটো অন্যান্যতে পৰি গ'ল বাৰু। গতিকে এইখিনি খৰচ, এইখিনি মিলি আপোনাৰ সৰ্বমুঠ মোটামুটি 17,200 টকা। ইয়াৰে হয়তো আপোনাৰ কম বেছিও হ'ব পাৰে, বা আপোনাৰ হাজিৰা খৰচটো আপোনাৰ কম বেছি হৈ যাব পাৰে। আপোনাৰ বাঁহৰ দাম, নিজৰ বাঁহ থাকিলে সেইবিলাক খৰচ বাচি যাব আপোনাৰ। টিংটো আপোনাৰ কম কোৱালিটিৰ আনিলেও হয়, বা আপোনাৰ যদি ঘৰত পুৰণা টিং আছে সেনেকুৱাকৈ সেইবিলাকেৰো কৰিব পাৰে। গতিকে তেনেকৈ আপোনাৰ খৰচটো কমি যাব। গতিকে আপোনালোকে সেইখিনি নিজে মিলাই ল'ব আৰু কেনেকৈ কিমান খৰচ কমাব পাৰি। এতিয়া এই 3খন গঁৰাল বনালে এইখিনি আমি খৰচ কৰিব লগা হ'ব। আৰু 3খন গঁৰালৰ ক্ষেত্ৰত আপুনি গাহৰি পুহিব পাৰিব, একেধৰণৰ মতা গাহৰি যদি পোহে গোটেইকেইটা, বা আপোনাৰ যদি মাইকী গাহৰিও পোহে,
সেইমতে আপুনি এখন গঁৰালত দুটাকৈ থ'ব পাৰিব, কিন্তু মতা মাইকী অলপ ডাঙৰ হোৱাৰ পিছত পাৰিলে একেলগে থ'ব নালাগে, বেলেগ বেলেগকৈ থ'ব লাগে। এতিয়া এইখিনিয়ে হ'ল খৰচ 3খন গঁৰালৰ ক্ষেত্ৰত 6টা গাহৰি পুহিব পৰাকৈ। এতিয়া এনেকুৱা আৰু ভিডিঅ' মই আপোনালোকক দি থাকিম। আৰু কাঠৰ গঁৰাল কেইখনৰ ক্ষেত্ৰত মোৰ অকণমান খৰচ কমিছে, সেইটো খৰচ কিমান গৈছে মই আপোনালোকক সেইটোও জনাই দিম এদিন ভিডিঅ' বনাই। গতিকে নেক্সট ভিডিঅ'টো আপোনালোকে সেইটো পাম বুলি আশা কৰক।